ৰাতিপুৱা শুই উঠিছে 8টামান বজাত উঠি পেলাই মই মুখ ধুইছে মোৰ ল'ৰা হয় তাৰপিছত চাহ দিছোঁ মই নাম জয়ন্ত বনিয়া বয়স 33 বছৰ তাৰপিছতে আৰু মই চাহ দিছোঁ চাহ খাইছে খাই পেলাই আকৌ সি মোবাইল চাই ঘৰত শুই আছে বিচনাত তাৰপিছতে 10টা বজাত ভাত খাব মাতিছোঁ মই বাবা ৰাতিপুৱাৰ ভাত খাইহি এনেকৈ কৈছোঁ মই সি উঠি আহিছে আহি পেলাই ৰাতিপুৱাৰ ভাত খাইছে খাই পেলাই আকৌ সি বিচনাতে শুই আছে মোবাইল টিপি তাৰপিছতে মই ভাত বনাইছোঁ দেউতা কামত গৈছে তাৰপিছতে 1টা-2টামান বজাত দেউতা ভাত খাব আহিছে আহি পেলাই তাৰ ভাতটো মই ডাইনিঙত সজাই থৈছোঁ থৈ পেলাই দেউতাকে মই ভাত খালোঁ তাৰে পিছত সি উঠিছে উঠি পেলাই ভাতটো খাইছে খাই পেলাই মই ক'লোঁ মই নামঘৰত যাম বাচন চাচন ধুই চোতাল ঘৰ সাৰি মই গা চা ধুই মই নামঘৰত গৈছোঁ তাৰপিছত সি সদায় বিচনাতে থাকে তাৰপিছত আৰু মই ভাবিছোঁ আৰু বিচনাত শুই আছে তাৰপিছতে মই নামঘৰত গ'লোঁ নামঘৰৰ পৰাই যদি আহি পেলাই চাওঁ সি ঘৰত নাই গাড়ীখন আছে মানুহটো নাই মই ভাবিছোঁ ক'ৰবাত ওলাই গৈছোঁ কিজানি আহিব সেইটো ভাবিছোঁ আৰু মই সদায় যায় 9টা-10টা বজাত আহি ঘৰ সোমাই ল'ৰা মানুহ মই আৰু সেইটো বেছি চিন্তা কৰা নাই আৰু তাৰপিছত দেউতাক নামঘৰৰ পৰা আহি পেলাই দেউতাকে কৈছে বাবা অহা নাই মই কৈছোঁ অহা নাই এনেকৈ কৈছোঁ আৰু মই ক'ত গৈছে সি মই ক'ত গৈছে মই আৰু সেইটো নাজানো আৰু মই এনেকৈ কৈছোঁ আৰু তাৰপিছতে দেউতাকে ভাত খালে মই ৰখি আছোঁ সি আহিব মই ভাত খাম এনেকৈ বুলি ৰখি আছোঁ তাৰপিছত নাই দেউতাকে খুলে ভাত খাই তাৰপিছত যেতিয়া টাইম বেছি হৈ গ'ল সি নাহে মোৰ আৰু সেনেকুৱাকৈ মই মোবাইলৰ কথাও নাজানো মই পিছত ল'ৰাটো তাত গ'লোঁ যাই বাবু খুৰা অহাই নাই দেখোন তুমি ফোন কৰচোন এটা তেতিয়া সি ফোন কৰি আছে 1টামান বাজিছে এতিয়া মোবাইলটো চুইচ অফ কৰে আজি 5 দিনত সোমাল আৰু হয় আৰক্ষীক খবৰ দিছোঁ 12 তাৰিখে তাৰপিছত সেনেকৈ অলপমান আমি দেউতাই মই বিচাৰি গ'লোঁ গাঁওখনত চবফালে তাৰপিছত আৰু ইফালে বৰষুণো দি আছে ক'ত বিচাৰি যাম দেউতাকৰ আছে তাৰপিছত হাই প্ৰেছাৰ তাৰপিছত হাৰ্টৰ প্ৰব্লেম আছে অলপমান তাৰপিছত কাণেদি একেবাৰে নুশুনে তথাপিতো মানে চাৰ্জিংটো লৈ আমি দুটাই মানে বিচাৰি গৈছোঁ আৰু নাই আৰু একদম বাট চাই আছোঁ কেতিয়া আহিব এনেকৈ লগৰ লগত ক'ৰবাত আছে আহিব নেকি নাই একদম ৰাতি পোহৰ হৈ গ'ল তাৰপিছতে নাই তাৰপিছত দেউতাকৰ ৰাতি 3টামান বজাত আকৌ প্ৰেছাৰ উঠি গ'ল দেউতাকৰ মই যেতিয়া হাল্লা কৰি দিলোঁ দেউতাই বোৱাৰী আহিছে আহি মালিচ চালিচ কৰিলে তেল পানী দিলে দি পেলাই সেনেকৈ থাকিলোঁ ৰাতিপুৱাক লাগি নাই আৰু চাই আছোঁ আহিব এইটো য'ত মানে আলহী আছে চব ফোন কৰিছোঁ আৰু ক'ৰবাত আছে কিজানি মনে মনে কোৱা নাই আমাক আহিব লাগে নাই তাৰপিছত নাই ফোন কৰি যেতিয়া আৰু মানে আমাৰ উপায় নহ'ল ফোন কৰি তেতিয়া মানে আমি আৰু থানাত যোগাযোগ কৰিব লগা হ'ল আৰু আমাৰ আৰু উপায় নাই সেইখিনিয়ে মোৰ আৰু উদ্দেশ্য আৰু বেলেগ আৰু একো নাই আপোনালোকে জানো মোৰ ল'ৰাটোক কিবা জানো বিচাৰি আনি দে মই সেইখিনি আপোনালোকক অনুৰোধ কৰিছোঁ মোৰ আৰু কোনে নাই দেউতা হৈছে কানে নুশুনে মোৰ আৰু 44টা আছে এইটো হৈছে মোৰ নাতিনী নিশ্চিতভাৱে ৰৌতাৰ এই মৰাণচেৰীৰ বনিয়াপাৰাৰ নিবাসী জয়ন্ত বনিয়া নামৰ এই সৰ্বহী যুৱকজন যোৱা 11 তাৰিখে প্ৰায় 6মান বজাৰ পৰা নিজ গৃহৰ পৰা সন্ধান নিখোজ হৈ আছে গতিকে ইতিমধ্যেই পৰিয়ালৰ ভাষ্য অনুসৰি আমি গম পাইছোঁ এতিয়ালৈকে ল'ৰাজনৰ কোনো ধৰণৰ আমি সন্ধান লাভ কৰিবৰ কাৰণে সক্ষম হোৱা নাই আৰু পৰিয়ালৰ তৰফৰ পৰা ইতিমধ্যে আৰক্ষীক অৱগত কৰোৱা হৈছে আৰু এখন এজাহাৰ দিয়া হৈছে কিন্তু আৰক্ষীৰ তৰফৰ পৰা কোনো ধৰণৰ পৰ্যাপ্ত পৰিমাণে তেওঁলোকে সৰজমিন তদন্ত কৰি তেনেকুৱা ধৰণৰ কোনো ধৰণৰ সন্ধান তেওঁলোকে লাভ কৰিবৰ কাৰণে সক্ষম হোৱা নাই গতিকে আমি আজি এই পৰিয়ালটিৰ গৃহত আমি উপস্থিত হৈছেহি তেখেতসকলৰ আমি খা খবৰ লৈছোঁ আৰু পৰিয়ালটো আমি সমবেদনা জ্ঞাপন কৰিছোঁ আমি তেখেতসকলক আৰক্ষী প্ৰশাসনক আজি আমি এই তেখেতসকলৰ গৃহৰ পৰাই আমি আহ্বান জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰেই এই যুৱকজনক সন্ধান লাভ কৰিবৰ কাৰণে তেখেতসকলে উপযুক্তভাৱে সন্ধান কৰি যাতে ল'ৰাটোক আমি সন্ধান দিবৰ কাৰণে আমি আমাৰ তৰফৰ পৰা আৰক্ষী প্ৰশাসনক আমি দাবী জনাইছোঁ যাতে আমি ল'ৰাজনক আমি সঠিকভাৱে যাতে সন্ধান দিব পাৰে পৰিয়ালটোক যাতে আশ্বাস দিব পৰাকৈ তেওঁলোকে যাতে তদন্ত আৰম্ভ কৰায় বা ক্ষিপ্ৰতাৰে তেওঁলোকে তদন্ত আৰম্ভ কৰি এই যুৱকজনক সন্ধান কৰি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ নিশ্চিতভাৱে আৰক্ষীক ইতিমধ্যে পৰিয়ালে জনোৱা মতে 12 তাৰিখে তেওঁলোকে এজাহাৰ এখন দাখিল কৰিছিল যদিও পৰিয়ালৰ তৰফৰ পৰা আমি জানিব পাৰিছোঁ কোনো ধৰণৰ আমি আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ
আগভাগ লোৱা নাই বুলি আমি গম পাইছোঁ। গতিকে আমিও আৰক্ষীক আমি অৱগত কৰিছোঁ আৰু আমাৰ ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীকো কৈছোঁ। ইতিমধ্যে ফোনযোগে তেখেতক কৈছোঁ বা ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰি সঠিকভাৱে তদন্ত আৰম্ভ কৰি এই যুৱকজনৰ সন্ধান কৰি দিব লাগে।